নন্দ যশোদাৰ পূৰ্ব বৃত্তান্ত পঢ়। পৰীক্ষিতে পাঠিলন্ত গুৰু কৃপাময় কৃপা গুণে চিদিয়োক মনৰ সংশয় জগতৰে আদি মূল পৰম ঈশ্বৰ কেৰমতে ভৈলা পুত্ৰ নন্দ যশোদাৰ যোগীও ন পাৱে ধ্যানে যিটো চক্ৰপাণি নন্দ গৃহে পুত্ৰ ৰূপে আহিলা পুনি ইহাতে সেই মনে মোৰ মিলিলা সংশয় কিবা পুণ্য সাধিলে ক নন্দ যশোদায় শোকে বোলে শুনা ৰাজা পূৰ্বৰ বৃত্তান্ত দ্ৰোণ নামে আছিলে ক এক মহা সন্ত ৰাধা নামে সতী ভাৰ্যা পৰম সুন্দৰী ভজিলন্ত মাধৱক দিহ মন কৰি ভক্তি বলে দুন আশী নন্দ ৰূপ ভৈলা যশোদাৰ ৰূপে আহি ৰাধাও জন্মিলা পূৰ্ব পুণ্য বলে পুত্ৰ ৰূপে যশোদাৰ আপুনি আহিলা নন্দ যশোদাৰ ঘৰ নন্দ ঘৰে হৰি লীলা কৰে অপজান্ত সমস্ত কৰন্ত নিজ কাৰ্যৰ কাৰণ ভকতৰ দুখ মানে কৰিলা নিজান অলীলা কৰি অনেক নৈত্য ৰলৈলা প্ৰাণ মহাপ্ৰেম ভক্তি ৰস কৰিলা দান পায়া পদৰেনো
গুৰুৰ চৰণ চিন্তি বোলা কৃষ্ণ গুৰু শয়নে সপোনে বোলা জয় কৃষ্ণ গুৰু জয় কৃষ্ণ গুৰু।